নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলোঁ। আজি হৈছে গৰু বিহু। কালিয়ে কণী আনি থোৱা আছিলে, তাই কণী আমি আজি ৰাতিপুৱা যুঁজালোঁ। অকণমান নিয়মটো কৰি দিলোঁ আৰু আমি ঘৰতে মানুহজনৰ লগত আৰু বেটাৰ লগতো কৰি দিলোঁ। চাই থাকিব, বেটাই ইমান ধুনীয়াকৈ হাতখনে ধৰি আছে। বেটাৰ লগতো আমি যুঁজালোঁ আৰু আপোনালোকে দেখা পাইছে নহয়, এয়া মানুহজনৰ ভাগৰ জেঠাইকে দি পঠিয়াইছে। এয়া লাও দি পঠিয়াইছে, থেকেৰা, হালধি আৰু লগতে তিলপিঠা, নিমকি, বেঙেনা, এইবিলাক বিলাহী, কেপচিকাম, তাৰপিছতে আছে তিয়ঁহ, এইবিলাকেই দি পঠাইছে। যিহেতু গাঁৱত এইবিলাক পোৱা যায় আৰু জেঠাই নিজেই ঘৰতে খেতি কৰে, তাই দিছে। আৰু এয়া বিহুত মাক মতা হ'ল, সেইটো কাৰণে মাৰ কাৰণে এইবিলাক আমি আয়োজন কৰিলোঁ। এয়া আমলৈ টোপ লৈ আনিছিলে মায়েও, তাকো বনাই দিলোঁ। আৰু গধূলি হৈ আহিছে আৰু গধূলি হোৱাৰ আগতে মই এয়া ঘৰতে মাখিয়তী ওলাই আছিলে, তাক মই ছিঙি ল'লোঁ গোটেই ঘৰটো ছিটিয়াবৰ কাৰণে। দেখা পাইছে নহয় আমাৰ ঘৰৰ। এতিয়া মই মাখিয়তী ছিঙি হোৱাৰ পিছতে এয়া ঘৰৰ আগতে বজপাত ওলাই আছিলে, তাকো মই ছিঙি ল'লোঁ। তাৰপিছতে মই বজপাত, মাখিয়তী আৰু কেইফুটামান ৰচুন খুন্দি পিনে মই পানীত ধুনীয়াকৈ মিলাই ল'লোঁ। আৰু এয়া দেখা পাইছে, মই এতিয়া বজপাতখিনি সৰু সৰুকৈ ছিঙি ল'লোঁ আৰু ৰচুন কেইফুটা মই ধুনীয়াকৈ উলিয়াই লৈছোঁ। উলিয়াই লৈ মই এতিয়া ৰচুন কেইফুটা খুন্দি দিছোঁ। এতিয়া খুন্দি হৈ তাৰ পিছত মই ধুনীয়াকৈ পানীত মিক্স কৰি ল'লোঁ। এতিয়া মই গোটেই ঘৰটোৱে ছিটিয়াম, আপোনালোকে চাই থাকিব। এয়া মই গোটেই পাকঘৰটোৱে মই ছিটিয়াই লওঁ। ভাল দেখা পাইছে নহয়, মই গোটেই ঘৰটোৱে ছিটিয়াই দিছোঁ। যিহেতু এনেকৈ ছিটিয়াই পিনে খি নোসোমাই ঘৰত আৰু কিবা বেয়া বস্তু নোসোমাই বুলি কয়। মই ইমান এটা বিশেষকৈ নেজানো, আপোনালোকে যদি জানে কমেণ্ট কৰিব দেই, মই ভালকৈ নেজানো। মাখিয়তী ছিটিয়া হৈ থোৱাৰ পিছতে মই এতিয়া জাক দিব লৈছোঁ। এয়া দেখা পাইছে ধুনীয়াকৈ মই খেৰখিনি পাৰি লৈছোঁ। তাৰ ওপৰতে তুঁহগুৰি অলপ দি ওপৰত শুকুৱাই থোৱা বন দি দিছোঁ, যিহেতু জুইকুৰা জ্বলিবলৈ তেতিয়া সুবিধা হয় আৰু ধুনীয়াকৈ জ্বলি উঠে। এয়া দেখা পাইছে ইমান ধুনীয়াকৈ ফৰফৰাই জ্বলি উঠিছে আৰু ইমান ধুনীয়াকৈ ধোঁৱা ওলাইছে চাওকচোন। যিহেতু জাকত ধোঁৱা লাগে চাগে, মই এইফালে পলিথিনটো দি দিছিলোঁ আৰু পলিথিনটো গোন্ধ ওলাবৰ কাৰণে মই পলিথিনটো আঁতৰাই দিলোঁ। আৰু এইফালে ধুনীয়াকৈ মই ওপৰত বিনঙনি পাত কেইখিলামান দি দিলোঁ। তাৰপিছতে মই গেটৰ বাহিৰত একুৰা দিছোঁ, এইফালে চাওক। জাক দিওঁতে গোটেই ধোঁৱাখিনি মোৰ চকু পিনে গৈছিলে। এইফালে চাওক, জুইকুৰা ভালকৈ জ্বলিবও পৰা নাই, যিহেতু এইখিনি বনখিনি কেঁচা হৈ আছিলে। আৰু এইফালে চব ভিতৰত দিয়া জাকখিনি কিমান ধুনীয়াকৈ ধোঁৱা ওলাইছে চাওকচোন। তাৰপিছত জাক দি থোৱাৰ পিছতে মই ধূনা দিছোঁ আৰু সদায় গধূলি মই ধূনা দিওঁৱেই, আজিও অকণমান দেখাই দিছোঁ ধূনা দিয়াটো। এয়া মই ধুনীয়াকৈ ধূনা দি ল'লোঁ। ধূনা দি থোৱাৰ পিছতে মই ধুনীয়াকৈ চাহ বনালোঁ আৰু এইফালে চিৰা, তাৰপিছতে গুড়, গাখীৰ। আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।